ছাবস্ক্ৰাইব কৰক, বেলটো টিপি দিয়ক। আজিৰ কবিতাৰ শিৰোনামা নৰকত প্ৰতিযোগিতা। ৰাক্ষসবোৰৰ হেতা ওপৰা, ইটোৱে এবখলা সিটোৱে এবখলা, কোনে কিমান খাব পাৰি প্ৰতিযোগিতা চলিছে। অত্যাধুনিক পদ্ধতিত চুবাইছে, কৰ্কশ শব্দ হৈছে প্ৰতিটো চুবাত। খোৱাবোৰ খাইছে, নোখোৱাবোৰ গছকি ফেনেকি নেফানে কৰিছে। নৰকত খোৱা কামোৰাৰ প্ৰতিযোগিতা চলিছে। দয়া মমতা বিৰোধিতাৰ, সমতা প্ৰেম ভাল পোৱাবোৰ নিলামত বিক্ৰী হৈছে। কোনোটো বাঘ আৰু কোনোটো শিয়াল হৈছে। দানৱে মানৱৰ মুখা পিন্ধিছে। ব্যভিচাৰ বাঢ়িছে, ভ্ৰষ্টাচাৰে আন্ধাৰ আনিছে। কোনোবাই টিটু ফালি চিঞৰিছে, শ্ৰোতাই মৌনতাৰে উপভোগ কৰিছে। ক্ৰমশ ৰাতিৰ পাছত দিন, দিনৰ পাছত ৰাতি হৈছে। নৰকত কৃষ্ণ পক্ষৰ ৰাতি হৈছে। প্ৰতিযোগিতা চলিছে, নৰকত প্ৰতিযোগিতা চলিছে।